Hey dosto, welcome to my YouTube channel. আজি আমি এটা খানা খাম বুলি ভাবিছোঁ সকলোৱে মিলি। এতিয়া খানাটো মানে স্পেচিয়েলি আৰু হাঁহ খাম মানে আজি গোটেইবিলাকে। আৰু ভিডিঅ'টোত মানে এইবিলাক চব দেখুওৱা হ'ব যে ক'ৰ পৰা হাঁহ আনিলোঁ, কি কৰিলোঁ, কেনেকৈ কোনে কৰি কি কৰিলে, ৰন্ধাৰ পৰা খোৱাৰ পৰা গোটেইখিনি দেখুওৱা হ'ব। এইটো আৰু মানে গৰমো ইমান পৰিছে, মানে একদম থাকিব নোৱাৰা গৰম। আৰু এই খামেই গৈছে, উপায় নাই, তথাপি আৰু খাব খুজিছোঁ যেতিয়া খামেই আৰু খোৱাটো মেইন। এইটো ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া। ক'ৰ পৰা চবখিনি দেখুওৱা হ'ব, ক'ত যাওঁ, কি কোৱা হয়, এতিয়া আপোনালোকে চাই যাব মোৰ লগতে, মোৰ যাই চবটাৰ লগতে। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি হাঁহ আনিব যাব ওলাইছোঁ, আছে আৰু আগত আছে, সিহঁতে আগত যাই আছে। উফ গৰম চাব, গৰম চাওকচোন কেনেকুৱা ৰ'দ দিছে। এনেকুৱা ৰ'দত মানুহ চলিব পাৰিনে বাৰু? উফ কি গৰম। এতিয়া হাঁহ আনিম, হাঁহ খামেই, গৰমতে খাম আজি আমি। হাঁহ খাইহে খাম আজি বাৰু। এতিয়া হাঁহ চাহ আনি কিনে আমি বাচি চাচি থৈ দিওঁ, মানে অলপ দেৰিকৈ কি কৰিম, গা পা ধুওঁ, বাচি চাচি আমি ঠিক কৰি লওঁ এতিয়া। তো আগলৈ চাই থাকক। দোস্তো ফাইনেলি হাঁহ আনিলোঁ। এতিয়া হাঁহ চাফা কৰা হ'লেই আৰু প্ৰায় তো হাঁহ চাফা হৈ আছে। এতিয়া আমি কঁঠাল পাৰিব যাওঁ, কঁঠাল খাম। কঁঠাল গৈ আছোঁ আমি কাঠল পাৰিব। চেষ্টা কৰোঁ। হয় পৰা নহ'ল, উঠিব নোৱাৰিলি গাছত। আবেলি আমি কাঠল পাৰিম। এতিয়া আমি মাংসত যাওঁ, মাংস চাওঁ কিমান দূৰ কাটি আছে। নেকি কি অসুখ বাবা? একো নকওঁ কিয়? জ্বৰ? এতিয়া জ্বৰ উঠছে মস্ত, একদম গা গৰম। বতৰৰ কণ্ডিশ্যন। আমি দিনত খোৱা কথা আছিলে হাঁহৰ মাংস খানাটো, এতিয়া দিনতো খোৱা নহ'লে। দিনত মানে এটা খানা আছিলে গাঁৱৰ ওচৰতে, মানে তেতিয়া যোৱা হ'ল আমি গোটেইবিলাকে, তাতে দিনত খাই আহিলোঁ। এতিয়া ৰাতি গোটেইবিলাকে লগ হ'লোঁ। এতিয়া ভাবিলোঁ আমি গোটেইবিলাকে লগ হৈ আঞ্জাখন বনাওঁ, হাঁহৰ মাংসৰ খানা আজি। আৰু লগতে লোকেল মুৰ্গীও আছে। লোকেল মুৰ্গী একদম খুৰাই নাখায় মানে হাঁহ, তো খুৰাক আমি লোকেল মুৰ্গী অনা হৈছে। এতিয়া খানাটো আমি অলপ এতিয়া বনাব আৰু এতিয়া আমি খাম, হাঁহৰ মাংস খাম। লগতে আছে আৰু দালি আছে, চব্জি আছে, তো পাপৰ কিবাকিবি এনেকৈ বহুতবিলাক আছে আৰু আইটেম। তো স্পেচিয়েলি হাঁহ আৰু হাঁহৰ মজাই বেলেগ আৰু। হাঁহ মোৰ ফেভাৰেট হয়। হাঁহ মই খাওঁ, বহুত ভাল পাওঁ হাঁহৰ মাংস, একদম সৰুৰ পৰাই মোৰ ফেভাৰেট। এতিয়া আজি আৰু খাম আৰু কৰি খাম। আপোনালোককো দেখাই আছোঁ। ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ মানে এতিয়া ৰন্ধাৰ ফালৰ পৰা। এনেইতো আৰু আপোনালোকক দেখাই আছোঁ, আগতো এটা ভিডিঅ' দিয়া গৈছে ছাগলী মাংস, এইটো চাইছে চাগে। এতিয়া এইটো দেখাই আছোঁ।
পূজা প্ৰায় হ'লে এতিয়া খাম আৰু আমি ভাত খাম আৰু এতিয়া প্ৰায় হ'লে আৰু গোটেইখিনি ৰুমত আহিলোঁ খাই লৈ এতিয়া আহি পালোঁ ৰুম খালোঁ আৰু ঠিকছে হাঁহৰ মাংসকে আজি হাঁহ খাই লৈ এনেকুৱা গৰম লাগিছে মানে কম কি ভাবি পোৱা নাই আৰু গৰম কি গৰম হাঁহ মাংস খাই গৰমত থাকিব নোৱাৰা অৱস্থা গা ধুওঁ এতিয়া গা পা ধুইহে শুম আৰু তো খাই ভালে লাগিল গোটেইবিলাকে লগ হৈ খালে এনেও ভালে লাগে তো বহুদিনৰ মূৰত এনেকৈ গোটেইবিলাকে গাঁৱৰ দাদা ভাইটি এনেকৈ লগ হৈ গোটেইবিলাকে খালোঁ তো খাই ভাল লাগিল আকৌ কেতিয়াবা এনেকুৱা হ'ব বুলি আমি ক'লোঁ আৰু আশা কৰি তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আগলৈকে এনেকুৱা ভিডিঅ' মই দি থাকিম আপোনালোকৰ ওচৰত তো বাই বাই দোস্ত